এই অঞ্চলত মই 15 বছৰ হৈ গ'ল BTC বা 17 বছৰ হৈ গ'ল BTC ফাৰ্ষ্ট টাইমৰ কাৰণে মই ইয়াত মই যেহেতু আহিবলৈ পাই মই খুব মনটো ভাল লাগিছে এইখিনি অঞ্চলত মই যে আহিব পাৰিছোঁ তাৰ কাৰণে মই এই খেলপথাৰত ষ্টেডিয়ামৰ কাৰণে 21-22ৰ যিটো পইচা সেইটো দি মই 2.5 বা 3 কোটি মই ষ্টেডিয়ামৰ কাৰণে দিম আৰু ফুটবলৰ বহুত ফুটবল ট্ৰফিত আমাৰ BTCৰ পৰা ইয়াৰলি 5 লাখ কৰি দিয়া 7টামান ট্ৰফি আছে সেইটো দি 8টা বা 9টা হ'ব অহা বছৰৰ পৰা আৰম্ভ হ'ব 5 লাখ ইয়াৰলি এই ট্ৰফিৰ কাৰণে আপুনি ৰাজনৈতিক পথাৰত এজন খেলুৱৈৰ লগতে আপুনি যে প্ৰাক্তন ফুটবল খেলুৱৈ মানে মোৰতো ফুটবলটো ভাল লাগে আগতো বহুত ফুটবল খেলিছোঁ মই ভলীবলো খেলিছোঁ মই ফুটবল খেলিছোঁ সেইখিনি স্যাৰ ফুটবল মেইন কামটো হৈছে গ'ল দিয়া নিৰ্বাচনৰ বতা চলি আছে এইবাৰ কাক কিমানটা গ'ল দিব এইটো BTC নিৰ্বাচনটো শেষ হ'ব দে গ'ল কেনেকৈ দিব লাগে মই জানো এতিয়া মই কৈছোঁ BTC নিৰ্বাচনটো যাব দিয়ক ক'ত কেনেকৈ গ'ল দিব লাগে মই জানো মই অৰিজিনেল ফুটবল প্লেয়াৰ যদি এই 13 নম্বৰ পৰা মই জিতি যায় তেনেহ'লে সেই স্পৰ্টছ যিবিলাক য়াংষ্টাৰবিলাক সেইটো আমি ডেভেলপমেণ্ট কৰিব বিচাৰিম তো মই এজনো আগত ভাল ফুটবল প্লেয়াৰ আছিল ভলীবল এই স্পৰ্টছত মই খুব ভাল পাওঁ তো এটা স্পৰ্টছ যদি দিয়ে তেনেহ'লে আমি ইয়াত পিচ আৰু ইউনিটিটো বঢ়াব পাৰে তো সেই ক্ষেত্ৰত আমি আজি এই ফুটবল খেলখন দিছোঁ আৰু আজি ফাইনেল তো খুব ভাল লাগিল তো আমাৰ মাজত ভাল ইউনিটি আহিল তো সেইটো কাৰণে নেক্সট ভৱিষ্যতত এই স্পৰ্টছৰ কাৰণে আমি ভালকৈ এইটো ষ্টেপছ ল'ম বুলি মই ক'ম